নমস্কাৰ MD+ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আমাৰ এই ভিডিঅ'টি একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। বাতৰিটোলৈ মন কৰিব। এই তিনিটা তাৰিখ আপোনালোকে মনত ৰাখি থ'ব পাৰে। 21 আগষ্ট, 1 অক্টোবৰ আৰু 10 অক্টোবৰে এই তিনিটা দিনত কিন্তু ৰাজ্যবাসীৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে যে এই তিনিটা দিনত ভাল খবৰ পাব ৰাজ্যবাসীয়ে। কি ভাল খবৰ পাব লৈ আহিছোঁ এই মুহূৰ্তত সবিস্তাৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ৰাজ্যবাসীলৈ ভাল খবৰ দিলেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 21 আগষ্ট, 1 অক্টোবৰ আৰু 10 অক্টোবৰত পাব সুখবৰ। 21 আগষ্টত ৰাজ্যৰ উদ্যমিতা আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। লাখপতি বাইদেউসকলক চৰকাৰে দিব 10,000 টকা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীকো দিলে সুখবৰ। 10 অক্টোবৰত পুনৰ চৰকাৰে দিব 50,000 চাকৰিৰ নিযুক্তি। আন এক আটাইতকৈ ডাঙৰ খবৰ। যিমানবোৰ বেয়া কাম আছে পৃথিৱীত সকলো বেয়া কাম কৰে মিয়াই। সকলো বেয়া কামতেই জড়িত হৈ থাকে মিয়াই। লাগিলে যি বেয়া কামতেই নহওক কিয় সকলো বেয়া কামতে জড়িত হৈ থাকে মিয়াই। পিছে এই মন্তব্য আমাৰ নহয় বা আমি কোৱা নাই। এক বিশেষ ব্যক্তি নাম হৈছে ইউনুছ মৌলী। তেওঁ মন্তব্য কৰিছিল যে মিয়া ৰেড লাইন এৰিয়া খুলি লওক, সকলো বেয়া কামতে জড়িত হৈ থাকে মিয়াই। তাৰে পিছতে এতিয়া ৰাইজে প্ৰশ্ন কৰিছে যে তেওঁৰ এখন মুখেনে ইউনুছ মৌলীৰ? লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। মিয়াই ৰেড লাইন এৰিয়া খুলি লওক। মিয়াৰ বাবে ইছলাম ধৰ্ম আজি লজ্জিত, এই মন্তব্য কৰিছে ইউনুছ মৌলীয়ে। সকলো বেয়া কামতেই মিয়া জড়িত হৈ থাকে। মিয়াই সকলো বেয়া কাম কৰে। জনাই আছোঁ ডাঙৰ খবৰ। ড্ৰাগছ, মদ, ভাং, মাইকী, জুৱা সকলোতেই অলৰাউণ্ডাৰ মিয়াই। চৰকাৰে ৰাস্তাত গুলী কৰা আইন আনক। মিয়াক লৈ পূৰ্বতে এই বিস্ফোৰক মন্তব্য কৰিছিল ইউনুছ মৌলীয়ে। শেহতীয়াকৈ পুনৰ ভাইৰেল ইউনুছ মৌলীৰ বিতৰ্কত ভিডিঅ'। ৰাইজৰ প্ৰশ্ন, এখন মুখেনে ইউনুছ মৌলীৰ? মিয়া প্ৰীতি দেখুৱাই মিয়া ৰাক্ষস হিচাপে জাহিৰ কৰা ইউনুছ মৌলীৰ মিথ্যাচাৰ ফাদিল হৈছে। সস্তীয়া জনপ্ৰিয়তা বিচাৰি মিয়া প্ৰীতি দেখুৱাইছে নেকি ইউনুছ মৌলীয়ে? কিয় হঠাৎ মিয়া প্ৰীতি ইউনুছ মৌলীৰ? সামাজিক মাধ্যমত ইউনুছ মৌলীক থকা সৰকা ৰাইজৰ। আৰু এজন মানুহ দুটা চৰিত্ৰ। আন এটা অত্যন্ত জৰুৰী খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী এক ডাঙৰ ঘোষণা কৰিছে লাখ লাখ মহিলাৰ বাবে। অৰুণোদয়ৰ ধন 1250 টকা নহয়, একেলগে একাউণ্টত সোমাব 1500 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। 1250 টকা নহয় 1500 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ ধন। ৰাজ্যৰ লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীলৈ ভাল খবৰ। অৰুণোদয়ৰ ধনক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জানুৱাৰী মাহৰ পৰাই লাভ কৰিব 1500 টকাকৈ আৰু 250 টকাকৈ ৰন্ধন গেছৰ ৰাজসাহাৰ্য লাভ কৰিব। হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন। বৰ্তমান অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰি আহিছে 1250 টকাকৈ। কিন্তু জানুৱাৰী মাহৰ পৰা 1250 টকা নহয় 1500 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ ধন। আন এক ডাঙৰ খবৰ। ৰাজ্যত উচ্ছেদ চলি থকাৰ মাজতেই এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মুহূৰ্তৰ ভিতৰতেই এইবাৰ বাংলাদেশী হৈ পৰিছে স্বদেশী। টকাৰ বিনিময়ত একাংশ লোকে বিদেশী বনাইছে স্বদেশী। আধাৰ কাৰ্ড প্ৰস্তুত কৰি কিদৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰি আছে। কি ভয়ংকৰ কাণ্ড হৈ আছে এখন অসমত, প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছোঁ। বিগ ব্ৰেকিং নিউজ। ৰাজ্যত ধনৰ বিনিময়ত বিদেশী স্বদেশী কৰাৰ ভয়ংকৰ দৃশ্য।
আধাৰ কেন্দ্ৰত টকা দিলে বিদেশী হৈ পৰে স্বদেশী। জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ। অসমত অবৈধ বাংলাদেশীৰ সংখ্যা বৃদ্ধি কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰা হৈছে। যোৰহাট পৌৰসভাৰ সমীপৰ আধাৰ কেন্দ্ৰত ধনৰ বিনিময়ত বিদেশী হৈছে স্বদেশী। আধাৰ কেন্দ্ৰই ভয়ংকৰ কাণ্ডৰ তথ্য ফাদিল কৰিলে বীৰ লাচিত সেনাই। বিদেশীক ধনৰ বিনিময়ত স্বদেশী কৰা আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীক আটক কৰা হৈছে। ৰাজ্যত মিয়াখেদা অভিযানৰ মাজতে যোৰহাটৰ আধাৰ কেন্দ্ৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিদেশীক স্বদেশী কৰা আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীক আবদ্ধ কৰে বীৰ লাচিত সেনাই। ৰাজ্যত ধনৰ বিনিময়ত বিদেশীক স্বদেশী কৰাৰ ভয়ংকৰ দৃশ্য। আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনালোকৰ এজন বা দুজন নাম অন্তৰ্ভুক্ত কৰা নাই তেনেহ'লে এইটো মাহতে কৰি লওক। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। আৰু যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই এতিয়াই কৰক আবেদন। আবেদন কৰিলেই পাব নতুন ৰেচন কাৰ্ড। কিদৰে আবেদন কৰিব লাগিব, কি কি নথি পত্ৰ লাগিব লৈ অহাৰ চেষ্টা কৰিছোঁ। বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? পৰিয়ালৰ প্ৰতিগৰাকী সদস্য লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল।